নমস্কাৰ জ্ঞান বিজ্ঞান চেনেলৰ মোৰ আন এটা শিক্ষামূলক ভিডিঅ'লৈ আপোনালোকক আদৰণি জনালোঁ। আজিৰ ভিডিঅ'টোত মাৰ্চ মাহৰ কিছুমান গুৰুত্বপূৰ্ণ দিৱসৰ আৰু ইয়াৰ থিম বা বিষয়বস্তুৰ বিষয়ে আলোচনা কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন মাৰ্চ মাহৰ গুৰুত্বপূৰ্ণ দিৱসবোৰৰ বিষয়ে আলোচনা কৰোঁ। 1 মাৰ্চ তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শূন্য বৈষম্য দিৱস। প্ৰতি বছৰে 1 মাৰ্চত বিশ্বজুৰি পালন কৰা এই দিৱসটোৱে জাতি, ধৰ্ম, লিংগ, বয়স নিৰ্বিশেষে আইনৰ চকুত সকলোৰে সমান অধিকাৰ আৰু বৈষম্যহীন সমাজ গঢ়াৰ বাৰ্তা প্ৰেৰণ কৰে। এই দিৱসৰ চিহ্ন হ'ল পখিলা। 2026 চনৰ এই দিৱসৰ মূল বিষয়বস্তু হ'ল আমি একেলগে থিয় হওঁ, অৰ্থাৎ উই ষ্টেণ্ড টুগেডাৰ। প্ৰতি বছৰে 1 মাৰ্চ তাৰিখে পালন কৰা আন এটা দিৱস হ'ল বিশ্ব অসামৰিক প্ৰতিৰক্ষা দিৱস। ইয়াৰ পিছত 3 মাৰ্চ তাৰিখে আমি পালন কৰোঁ বিশ্ব বন্যপ্ৰাণী দিৱস। প্ৰতি বছৰে 3 মাৰ্চ তাৰিখে পালন কৰা বিশ্ব বন্যপ্ৰাণী দিৱসত বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল লক্ষ্য। 2026 চনৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ মূল বিষয়বস্তু অথবা থিম হ'ল ঔষধি আৰু সুগন্ধি উদ্ভিদ, স্বাস্থ্য, ঐতিহ্য আৰু জীৱিকা সংৰক্ষণ, অৰ্থাৎ মেডিচিনেল এণ্ড এৰোমেটিক প্লেণ্টছ কনজাৰ্ভিং হেল্থ, হেৰিটেজ এণ্ড লাইভলিহুডছ। গতিকে এই দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। 4 মাৰ্চ তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস, নেশ্যনেল ছেফটি ডে'। ভাৰত চৰকাৰৰ শ্ৰম বিভাগে প্ৰতি বছৰে 4 মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস পালন কৰে। ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এই দিৱস উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল উদ্যোগ, কৰ্মস্থলী, পথ, দৈনন্দিন জীৱনৰ বিভিন্ন দিশত সুৰক্ষা আৰু সজাগতা বৃদ্ধি কৰা, লগতে দুৰ্ঘটনা হ্ৰাস কৰা। 4 মাৰ্চ তাৰিখৰ পৰা 10 মাৰ্চ তাৰিখলৈকে ৰাষ্ট্ৰীয় সুৰক্ষা সপ্তাহ পালন কৰা হয়। ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস 2026ৰ বিষয়বস্তু হ'ল সুৰক্ষা বৃদ্ধিৰ বাবে লোকসকলক জড়িত কৰক, শিক্ষিত কৰক আৰু সবলীকৰণ কৰক। ইয়াৰ পিছৰ 8 মাৰ্চ তাৰিখটো বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো 8 মাৰ্চ তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। 1975 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ উদ্যোগত সমগ্ৰ বিশ্বতে 8 মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। এই দিৱস উদযাপনৰ লগত লিংগ সমতা, নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। এই দিৱসত নাৰীৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰাপ্তি উদযাপন কৰাৰ লগতে তেওঁলোকৰ সংগ্ৰামক সন্মান জনোৱা হয়। 2026 চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ থিম হ'ল গ্ৰহণ কৰিবলৈ দিয়ক, গিভ টু গেইন। ইয়াৰ পাছত 14 মাৰ্চ তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক গণিত দিৱস বা পাই দিৱস। 14 মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক গণিত দিৱস বা পাই দিৱস পালন কৰা হয়। গণিতৰ প্ৰতি গুৰুত্ব আৰু সজাগতা বৃদ্ধি কৰিবলৈ এই দিৱস উদযাপন কৰা হয়। আন্তৰ্জাতিক গণিত দিৱস 2026ৰ বিষয়বস্তু হ'ল মেথমেটিক্স এণ্ড হোপ, গণিত আৰু আশা। 14 মাৰ্চ তাৰিখে প্ৰতি বছৰে বিশ্বজুৰি নদীৰ বাবে আন্তৰ্জাতিক দিৱস, অৰ্থাৎ ইণ্টাৰনেশ্যনেল ডে অফ একশ্যন ফৰ ৰিভাৰ্ছ, এই দিৱস উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ উদ্দেশ্য হ'ল নদীৰ সুৰক্ষা, প্ৰদূষণ ৰোধ, নদীৰ অধিকাৰৰ বাবে সজাগতা বৃদ্ধি। 2026 চনৰ ইণ্টাৰনেশ্যনেল ডে অফ একশ্যন ফৰ ৰিভাৰ, এই দিৱসৰ থিম হ'ল আৱাৰ ৰিভাৰ্ছ আৱাৰ ফিউচাৰ। গতিকে ইয়াৰ তাৎপৰ্য হ'ল আমাৰ নদী আমাৰ ভৱিষ্যত। 16 মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হয়। প্ৰতি বছৰে সমগ্ৰ ভাৰতত 16 মাৰ্চ তাৰিখে সংক্ৰামক ৰোগ প্ৰতিৰোধত টীকাকৰণৰ গুৰুত্ব আৰু ইয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হয়। 1995 চনৰ 16 মাৰ্চ তাৰিখে ভাৰতত পলিঅ' ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছিল। গতিকে 16 মাৰ্চ তাৰিখে পালন কৰা গুৰুত্বপূৰ্ণ দিৱসটো হ'ল ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস। ইয়াৰ পিছত 21 মাৰ্চ তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক বন দিৱস। প্ৰতি বছৰে 21 মাৰ্চত
বিশ্বজুৰি পালন কৰা আন্তৰ্জাতিক বন দিৱসৰ জৰিয়তে অৰণ্যৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰে। 2024 চনৰ আন্তৰ্জাতিক বন দিৱসৰ মূল বিষয়বস্তু হ'ল অৰণ্য আৰু অৰ্থনীতি, ফৰেষ্ট এণ্ড ইকনমিক্স এই বিষয়বস্তুৱে অৰণ্য সংৰক্ষণ আৰু ইয়াৰ পৰা পোৱা অৰ্থনৈতিক সুফলসমূহৰ ওপৰত আলোকপাত কৰে। গতিকে দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। 22 মাৰ্চ তাৰিখে পালন কৰা হয় বিশ্ব জল দিৱস। 1993 চনৰ পৰা প্ৰতি বছৰে 22 মাৰ্চ তাৰিখে বিশ্বজুৰি বিশ্ব জল দিৱস পালন কৰি অহা হৈছে। এই দিৱস উদযাপনৰ উদ্দেশ্য হ'ল ভূগৰ্ভৰ বিশুদ্ধ পানী সুৰক্ষিত কৰা, পানীৰ অপব্যয় ৰোধ কৰা, বিশুদ্ধ পানীৰ বিজ্ঞানসন্মত ব্যৱহাৰ আৰু পানীৰ সুস্থিৰ ব্যৱস্থাপনা কৰা। 2024 চনৰ এই দিৱসৰ মূল বিষয়বস্তু হ'ল লিংগ সমতা আৰু পানীৰ সিদ্ধান্ত গ্ৰহণত মহিলাৰ সম অংশগ্ৰহণ। গতিকে এই দিৱস বিশেষভাৱে গুৰুত্বপূৰ্ণ। 22 মাৰ্চ তাৰিখে আন এটা দিৱস পালন কৰা হয়, সেইটো হ'ল বিহাৰ প্ৰতিষ্ঠা দিৱস। 2010 চনৰ পৰা প্ৰতি বছৰে 22 মাৰ্চ তাৰিখে পালন কৰা হয় বিহাৰ প্ৰতিষ্ঠা দিৱস। 1912 চনৰ 22 মাৰ্চত ইংৰাজ চৰকাৰে বেংগল প্ৰেচিডেন্সিৰ পৰা পৃথক কৰি বিহাৰ গঠন কৰে আৰু এই দিনটোতে পালন কৰে বিহাৰ প্ৰতিষ্ঠা দিৱস। 23 মাৰ্চ তাৰিখে পালন কৰা হয় বিশ্ব বতৰ বিজ্ঞান দিৱস। 1950 চনৰ পৰা 23 মাৰ্চত বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ উদ্যোগত এই দিৱস পালন কৰি অহা হৈছে। এই দিৱসটোৱে বতৰ, জলবায়ু আৰু জল সম্পদৰ ওপৰত নিৰীক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীক সুৰক্ষিত কৰাৰ গুৰুত্বক আলোকপাত কৰে। 2024 চনৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ বিষয়বস্তু হ'ল আজিৰ নিৰীক্ষণ কাইলৈৰ সুৰক্ষা, অবজাৰ্ভিং টুডে প্ৰটেক্টিং টুমৰো। গতিকে দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। 23 মাৰ্চ তাৰিখে পালন কৰা হয় শ্বহীদ দিৱস। 23 মাৰ্চ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে শ্বহীদ দিৱস পালন কৰা হয়। 1931 চনৰ এই দিনটোতে স্বাধীনতা সংগ্ৰামী ভগত সিং, সুখদেৱ আৰু শিৱৰাম ৰাজগুৰু তেওঁলোকক ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল। গতিকে তেওঁলোকৰ স্মৃতি স্মৰণ কৰি 23 মাৰ্চ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে শ্বহীদ দিৱস পালন কৰা হয়। 24 মাৰ্চ তাৰিখে পালন কৰা হয় বিশ্ব যক্ষ্মা দিৱস। যক্ষ্মা ৰোগৰ ভয়াৱহতা আৰু এই ৰোগৰ প্ৰতিকাৰৰ বাবে চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰ, সজাগ সচেতনতা সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে 24 মাৰ্চত বিশ্ব যক্ষ্মা দিৱস পালন কৰি অহা হৈছে। 1882 চনৰ এই দিনটোতে ৰবাৰ্ট কোচ নামৰ জাৰ্মান বিজ্ঞানীজনে এই ৰোগৰ বীজাণু আৱিষ্কাৰ কৰিছিল। গতিকে আমি ইতিমধ্যে মাৰ্চ মাহৰ গুৰুত্বপূৰ্ণ দিৱসবোৰৰ বিষয়ে আলোচনা কৰিলোঁ। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা দিয়াৰ বিষয়বস্তু বা থিম, চিম্বল ইত্যাদিৰ বিষয়ে প্ৰশ্ন আহিব পাৰে। গতিকে ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ধন্যবাদ।